নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি বৃহস্পতিবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে ইফালে চাহ বহাই দিছোঁ আৰু ইফালে ভাত বহাইছোঁ আৰু গাখীৰ অকণমান আছিলে সেয়াকে গৰম কৰিছোঁ। পায়স অকণমান বনাম বুলি ভাবিছোঁ। তাৰপিছত এয়া ব্ৰেড অকণমান গৰম কৰিলোঁ আৰু পিঠা গৰম কৰিলোঁ। চাহ খাই ল'লোঁ। তাৰপিছত মাহঁতক দিম, মই খাই ল'লোঁ। তাৰপৰা এয়া পায়সটো বহাই দিছোঁ। এয়া হ'বলৈ হৈছে আৰু দেখিছেনে, অকণমান খেজুৰৰ গুড় দি দিছোঁ, চেণ্টটো ভাল হয়। তাৰপৰা মায়ে ইফালে এয়া জিলিমিলি শাক কাটি থৈছে, সেয়াকে ভাজিলোঁ আৰু কালি দালি চব্জি আছিলে সেনেকৈ খালোঁ ৰাতিপুৱা। তাৰপিছত আবেলি মানে এয়া দেখিছেনে, এয়া গাখীৰৰ চৰ হয়, এনেকৈ জমাই জমাই ফ্ৰিজত থৈ দিওঁ। এতিয়া এয়া 3 বাতি ফুল আৰু এটা সৰু বাতি হৈছে। এয়া কেৰাহী গৰম হৈ গ'ল। তাৰপৰা এতিয়া মানে ঘিউ ওলাওঁ ইয়াৰ পৰা, তো গোটেইখিনি দি দিছোঁ এনেকৈ। এতিয়া বহুত টাইম গৰম কৰি থাকিব লাগিব। তো তাৰপাছত আকৌ বৌহঁতে ক'লে বৰমাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি। তো তাৰপৰা আকৌ ওলালোঁ বৰমাহঁতৰ ঘৰত যাবলৈ বুলি। ঘিউটো অফ কৰি দিলোঁ গেছটো, আহি বনামহি আৰু। তো এয়া 2 বৌ আৰু ছোৱালীজনী মই এতিয়া বৰমাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু। তো এয়া আমি আহি পিনে এয়া বহি আছোঁ আৰু ছোৱালীজনী খেলি আছিলে। তো এয়া আমি তিনিটা বহি আছোঁ। তাৰপৰা এয়া নবৌয়ে চাহ বনাই আনিলে, চাহ পিঠা বিস্কুট চানা দিছে। তো এতিয়া খাই লওঁ ব'লক। তাৰপৰা বৰমাহঁতৰ ঘৰৰ পৰা আহি তাৰপিছত আকৌ এয়া ঘিউ বনাব লৈছোঁ। দেখিছেনে, ঘিউখিনি উঠি আছে লাহে লাহে। তো এইখিনি পূৰা ক'লা হৈ যাব লাগিব, এনেকুৱা ব্ৰাউন পূৰা ক'লা নিচিনা হ'ব লাগিব। তো তেতিয়াহে ঘিউটো গোটেইখিনি ওলাই মানে। এতিয়া মোৰ হৈ গৈছে, এতিয়া গেছটো অফ কৰি দিছোঁ। তো এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম, ঠাণ্ডা হ'লেহে মানে ওলাবলৈ ভাল হ'ব ন। এতিয়াতো বহুত গৰম হৈ আছে। তো ঠাণ্ডা হ'লে মানে চাকনি দি চাকি ঘিউখিনি উলিয়াই ল'ম। কোনে কোনে এনেকৈ ঘিউ উলিয়াই পাইছে বাৰু কমেণ্টত জনাবচোন। মই আকৌ এনেকৈয়ে উলিয়াওঁ ঘিউ। তো এয়া ইমানখিনি ঘিউ ওলালে। এই বৈয়ামটো 330 ml হয় আৰু প্ৰায় ফুল হৈ গৈছে দেখিছেনে। তো ইমানটো ওলালে আৰু। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাব পাৰে, একদম পিয়'ৰ ঘিউ হয় যিহেতু। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।